জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই জনালে সমৰ্থন আৰু এই সমৰ্থন জনালে বৰ্তমান বিজেপি চৰকাৰে লোৱা বাল্য বিবাহৰ ওপৰত। বৰ্তমান চৰকাৰে বাল্য বিবাহৰ ওপৰত এক গভীৰ অভিযান আৰম্ভ কৰিছে আৰু এই অভিযানক সমৰ্থন জনাইছে বৰ্ষা ৰাণী বিষয়াই। লগতে বৰ্ষা ৰাণী বিষয়াই কৈছে যে বাল্য বিবাহ হ'ল এটা অপৰাধ আৰু এই বিবাহ অতি সোনকালে সমাজত বন্ধ হ'ব লাগে। চৰকাৰে এই বাল্য বিবাহৰ ওপৰত যি অভিযান আৰম্ভ কৰিছে এয়া সঁচাকৈ শলাবলগীয়া। আমি আশা কৰোঁ যাতে সমাজৰ পৰা এই কুসংস্কাৰবোৰ অতি সোনকালে বন্ধ হৈ পৰক। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।